guys, welcome back to our channel. সকলোকে আন এটি ব্লগলৈ স্বাগতম জনাইছো। আজি মই বেংগলোৰত আছোহি। আমি কালিয়ে পালোহি। মোৰ ভণ্টি ঘৰত আহিছো আৰু মোৰ ভণ্টিৰ এটা বেবী হৈছে। তাৰ নাম হৈছে তেনজিনৰ 6 মাহ কমপ্লিট হৈ গ'ল আৰু তাৰ আমি মুখত ভাত দিয়া আজি কৰিব লৈছো। সৰু নিয়ম কৰিব লৈছো। আজি ভিডিঅ'টো তেনেহ'লে আৰম্ভ কৰোঁ। মই এতিয়া পায়স বনাই আছোঁ। পায়সখিনি আপোনালোকক দেখুৱাম। আজি তেনেহ'লে তেনজিনৰ আপিং বিগত বা অন্নপ্ৰসন্ন আমি কৰিম। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। মই বনাই আছোঁ পায়স। পায়সৰ ৰেচিপিটো নেদেখুৱাওঁ আজি, অলপমান এয়াহে দেখাইছোঁ। পায়সৰ ৰেচিপিটো বেলেগ এদিন দেখুৱাম। মায়ে বনাব পিঠাঙৈ। এতিয়া মায়ে বনাব পৰক লেটেক মিচিং মানুহবিলাকে বুজি পাব, মানে কুকুৰা মাংস বনাব তেনজিনৰ কাৰণে। এইটো জলসাগৰৰ কাৰণে বনাই আছোঁ লোকেল কুকুৰা মাংস। মায়ে বনাই আছে, মই অকণমান এনেই লৰাইহে দিছোঁ। পিঠাঙৈ এইটো লেটেক শাকৰ ৰেচিপিটো দেখুওৱা নহ'ল, মানে আমি ভিতৰ ৰেডি হৈ আছিলোঁ যে সেইখিনি ভিডিঅ' ক্লিপ ল'বলৈ নহ'ল। বেলেগ এদিন দেখুৱাম বাৰু। মই ৰেডি হৈ গ'লোঁ। এইফালে মন আৰু আপুনো ওলালে, পিছফালে উঞ্জেৰ আছে, এইফালে বেটা, এইফালে মাও এইফালে গৈছে ৰেডি হৈ। মানুহবিলাক হুলস্থুল লাগি গৈছে গলুক ভাত খোৱাবলৈ। ওলাই আহিছে। সকলো ৰেডি হৈছে আৰু মই ৰেডি হৈ বহি আছোঁ। এফালে মা দেউতা ওলাই আছে আৰু এইফালে মন্দিৰতো ৰেডি হৈ গ'ল। গুলু মাইনাও ৰেডি। এতিয়া আমি ভাত দিয়া নিয়মটো কৰিম, মানে আপিং কৰিম। দেৱ দৈৱকী নন্দনং নল পাঁচ মাহ কন্যা নোলামা। আমি একোটা কৰিব নোৱাৰোঁ। ঈশ্বৰ কৃষ্ণ প্ৰথমতে আপোনাৰ স্মৰণ কৰিলোঁ, আজি ঈশ্বৰ কাপোৰ মুক্ত আগৰ পৰা কোৱা হৈছে মুক্ত হওক সুন্দৰভাৱে কন্যা হওক ব্ৰহ্মাণ্ড ভক্ত অমৰ ৰাম জীৱ চান্দেন সিঙৰ পুত্ৰ অজয় সিংহলৈ ঈশ্বৰ ভগৱান ভাগি কৰি পেলাই বৈবাহিক জীৱনত আৱদ্ধ কৰি তেওঁলোকৰ যুগ্ম জীৱনৰ সাক্ষী হয় তেনজিন সিংহ আজি পৃথিৱীলৈ তেনজিন গুল্লুৰ পদাৰ্পণ হৈ পেলাই আমাৰ সমাজত দেখা দিছে। ভৱিষ্যতে যাতে ভালদৰে ভগৱানৰ আশীৰ্বাদত, সমাজৰ আশীৰ্বাদত, পিতৃ মাতৃৰ আশীৰ্বাদত, পিতামহৰ আশীৰ্বাদত কুশলে থাকিব। সকলো দেই মেনম তুমি জ্বলা খাই ভাল পোৱা ন? Adin dan bio ko nga lang.
একো নাই নকৰিবা মুচি থাকোঁতে তাৰ বাই আপন মিলি এই গোটাটো উলিয়াই দিয়া অজয় এতিয়া গুলুৰ খোৱা হৈ গ'ল এতিয়া মই খাব লৈছোঁ পিঠাগুড়ি কোনে বনাইছে কেনেকুৱা লাগিছে বঢ়িয়া তোমাৰ কেনেকুৱা লাগিছে সেইদিনাখন আবেলি আমি পূজা চাবলৈ গৈছিলোঁ মানে ভণ্টিহঁতৰ এপাৰ্টমেণ্টৰ মানুহখিনি গোট খাই পূজা পাতিছিলে আমি গধূলি চাবলৈ গ'লোঁ মই আৰু মোৰ ভণ্টি তিনিজনী আৰু ভাগিন ছোৱালী উঞ্জেৰ আৰু এওঁ আৰু মোৰ বেটা আৰু হাজবেণ্ডো গৈছিল চাবলৈ এতিয়া আমি গৈ আছোঁ আমাৰ এই মণ্ডপ ওচৰত পাইছোঁ আৰু কেনেকুৱা লাগে ইয়াৰ পূজা প্ৰথমবাৰ চাম বেংগলোৰত আমাৰ কালিং পাঙিং আৰু আমাৰ গলু বেটা গলু বেটাক চাবলৈ আহি আজি আমি আমাৰ পূজা চোৱাও হ'ব আপোনালোকক ইয়াৰ ভিউ দেখুৱাইছোঁ কেনেকুৱা লাগিছে জনাব গোটেই ৰাউণ্ডটো আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰিছোঁ ধুনীয়া লাগিছে ধুনীয়া জেগা আৰু কি ক'ম মণ্ডপ পাইছেহি এইবাৰ পূজাত অসমত নাই আমি আমাৰ শিৱসাগৰত নাই আমি আছোঁহি বেংগলোৰত আৰু দেৰিকৈ হ'লেও সকলোকে হেপী দুৰ্গা পূজা আমি ভিতৰলৈ নাযাওঁ আৰু বাহিৰৰ পৰাই মাক দৰ্শন কৰিম আমি প্ৰসাদ পাই গ'লোঁ প্ৰসাদ মই অকল
কোচত লৈ আছিলে সেইকাৰণে মনৰ মাহীটোৱে কোচত ল'ব বুলি লৈ পূজা মণ্ডপৰ পৰা ওলাই আহিলোঁ অকণমান টাইম থাকিলোঁ ভালেই লাগিলে